এতিয়া আমি আহি পাই গলো আৰু আমি চিঙৰা লৈছো কথা ষ্টাৰ্ট নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আপোনালোক ভালে আছেনে মইতো ভালে আছো স্বাগতম জনাইছো আজি অন্য এটা ব্লগলৈ আজি আমি যাব ওলাইছো আমাৰ 2 নম্বৰ জেঠাইজনী ঘৰত মানে পানীতোলা আৰু এই যাত্ৰাটো আপোনালোকক দেখাই দিব চেষ্টা কৰিম মোৰো স্মৃতি হৈ ৰব আৰু আপোনালোকে যদি চাই ভাল পায় তেনেহলে লাইক এটা কৰি দিব তেনেহলে বলক আজি ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো এতিয়া মা আৰু মই গৈ আছো মা আৰু মই অকলে যাম ওচৰে হয় চিনি পাওঁ যিহেতু অকলে ওলাইছো এতিয়া আমি আহি পাই গলো আৰু আমি চিঙৰা লৈছো আৰু জেঠাই আমাক আগবঢ়াব আহিছো এইয়া জেঠাই আৰু মা লগ পোৱাৰ লগে লগে কথা ষ্টাৰ্ট জেঠাই ঘৰত আহিলো ৰাতিপুৱা সময়ত আৰু এতিয়া জেঠাইহঁতৰ আলহী ঘৰত আহিছো আৰু এতিয়া আমি ফুৰিবলৈ আহিছো অলপ জেঠাই মই মা আৰু জেঠাই ল'ৰা ছোৱালী দুটা আৰু এইটো হ'ল কোনে কৈ দিয়া লক্ষিত মোৰ নামটো সোধা নাই ইয়াতে আহিছো ইয়াতে অহা অলপ দেৰি হ'ল চাহ পানী খালো এতিয়া ভাত ইয়াতে খাই যাব দিছে আজি ইয়াতে ভাত খাই পিনে যাম ভিনদেউ গৈ পিনে থৈ আহিম বুলি কৈছে আৰু এতিয়া আবেলিয়ে হ'ল এয়া ঠিক আছে তেনেহ'লে অলপ দেখাই যাব চেষ্টা কৰিম আপোনালোকে চাই যাব আমি ইয়াতে বহি আছো ভাইটি ভণ্টিৰ লগত এয়া ভণ্টিজনী ভাইটিজনী খাই দিলে বহুত ঠাণ্ডা দেই ভাইটিটো কেমেৰাৰ আগত এনে কিন্তু নহয় ইয়াতে অলপ টাইম বহিম তাৰপাছত ভাত পানী খাই পিনে যামগৈ আৰু বলো আৰু এতিয়া 8টা বাজে আৰু এতিয়া আমি যাব ওলাইছো এজনী আমাৰ জেঠাই দেই হাই কৈ দিয়া এতিয়া আমি যাম আৰু এয়া ওলাইছে আৰু বাহিৰত গুড মৰ্ণিং এভৰিৱান আজি হ'ল ছেকেণ্ডটো দিন আৰু এতিয়া কালি আহি পিনে আমি আৰু শুই থাকিলোঁ বহুত ভাগৰ লাগিল আহি পাওঁতে দেৰি হ'ল প্ৰায় 8:30 মান বাজিল আৰু এতিয়া ৰাতিপুৱাৰ ভাগত আমি ওলাই গৈছোঁ তো কি কৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু তাতে এঘৰ মানুহ আছে জেঠাইহঁতৰ তাতে আমি যাম বুলি কৈছোঁ ঠিক আছে তেনেহ'লে আজিৰ দিনটো এনেকৈ ষ্টাৰ্ট কৰোঁ এতিয়া আমি গৈছোঁ এনেকৈ ৰেল লাইন পাৰ হৈ পিনে যাব লাগে আৰু এতিয়া গৈ পিনে এনেকুৱা টেম্পুবোৰ চলে ইয়াতে এনেকুৱা সৰু সৰু টেম্পুবোৰ আৰু এনেকৈ টেম্পুত উঠি পিনে তিনিচুকীয়ালৈ যাম ইয়াৰ পৰা বেছি দূৰ নহয় 18 কিলোমিটাৰমান হ'ব এইফালে যাম এইফালে যায় তিনিচুকীয়া এয়া আহি পালোঁ এতিয়া আমি আলহী ঘৰত এয়া আলহী ঘৰ আৰু গৈ আছো এতিয়া মাহঁতি সোমাইছে এতিয়া ইয়াতে ইহঁতৰ ঘৰত মৌচুমী গছ আছে ইয়াত মৌচুমী গোটেই গছডালত লাগি আছে এয়া মাহঁতে খালে বোলে বহুত মিঠা এতিয়া মই ট্ৰাই কৰিম আৰু এইটো ইয়াতে থৈছে কাৰণ শালিকা আহে ইয়াতে পোৱালি দিয়ে বোলে সেইকাৰণে এইটো ইয়াতে বান্ধি থৈছে আৰু এইডাল হ'ল ৰদৈৰ গছ কৰ্দৈৰ নিচিনা কিন্তু কৰ্দতকৈ ডাঙৰ ন হ'ব কৰ্দতকৈ ডাঙৰ এইডাল আৰু এয়া ইহঁতৰ ঘৰৰ বাবুটো দেই গম হাই দিয়া শুনা হাই দিয়া এই ইহঁতৰ ঘৰৰ বাবুটো মানে পেহা পেহীৰ ল'ৰা এতিয়া আমি মৌচুমী আনিছোঁ এতিয়া ঘৰৰ মৌচুমী খাই চাম বহুত মিঠা সঁচাকৈ বহুত বেছি মিঠা হাই যায় ইহঁতি কেমেৰা কৰা দেখি
বহুত মিঠা তোমালোক লোৱা নহয় কাঁহীখন লোৱা পেহা আৰু পেহী দুইজনে টিচাৰ হয় টিচাৰ ন দুইজনে টিচাৰ হয় আৰু পেহাইটো বনাইছে চকৰি এইটো হাতে বনাইছে মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ বাহিৰি বনাইছে আৰু এইবোৰ কিবাহৰ বক্স মেজ বক্স ক্ৰিয়েটিভিটিবোৰ দেখিলে বহুত বেছি ভাল লাগে কাৰণ চবে কৰিব নোৱাৰে এইবোৰ কিছুমানেহে কৰে তাৰ মাজত এইয়া পেহাই বনাইছে আৰু বহুত ধুনীয়া লাগিছে খাইছে সিহঁতি মই জিন্স কাৰণে ওপৰত খাইছোঁ এয়া ভাত হৈ গ'ল ৰেডি আৰু এয়া হ'ল হাঁহৰ মাংস কোমোৰা দি আৰু এইটো কি হয় কলডিল আৰু মাংস ভাজা চাটনি দালি ভাত কমাই দিয়া ঘৰত ভাত পানী খাই পিনে ঘৰলৈ গুচি আহিলোঁ বজাৰত সোমাইছিলোঁ তিনিচুকীয়া বজাৰত যদিও একো বজাৰ কৰা নহ'ল তেনেকৈ মানে আন্ধাৰ হৈ গ'ল আৰু বিচৰা মতে বস্তু নাপালোঁ তাৰপাছত ঘৰলৈ আহিলোঁ আৰু বহুত ভাগৰ লাগিছিল দিনটো এনেকৈ বাহিৰত থকাৰ কাৰণে সেইকাৰণে শুই থকা হ'ল ভাত পানী খাই ঠিক আছে তেনেহ'লে এই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি আপোনালোকৰ চাই ভাল লাগিছে প্লিজ লাইক এটা কৰিব আৰু যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই